নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ডিচেম্বৰ। ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আগবাঢ়িছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰলৈ। দৰ্শকসকল, মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড, জুই লেলিহান শিখাই আগুৰি ধৰিছে বিস্তীৰ্ণ অঞ্চল। ফটাশিলৰ হৰদিন কলনীত জনতাৰ হাহাকাৰ। সাইবাবা মন্দিৰৰ সন্মুখত এক ভয়ংকৰ ঘটনা। কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ খবৰ আহি পৰিছে আৰু অগ্নিকাণ্ডৰ সূত্ৰপাত সম্বন্ধে জানিব পৰা হোৱা নাই এতিয়ালৈকে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সকলোৰ বাবে জানিবলগীয়া খবৰ, এটা বিগ ব্ৰেকিং নিউজ। নতুন বৰ্ষত যুৱক যুৱতীসকলৰ বাবে আহিব সুখবৰ। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যুৱক যুৱতীৰ বাবে সুখবৰ। অহা জানুৱাৰী মাহত ওলাব 30,000 চাকৰি। 30 জানুৱাৰীৰ ভিতৰত 30,000 নতুন চাকৰিৰ বিজ্ঞাপনৰ কথা ঘোষণা। গোলাঘাটত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন বৰ্ষত যুৱক যুৱতীসকলৰ বাবে আহিব সুখবৰ। 30 জানুৱাৰীৰ ভিতৰত 30,000 চাকৰি দিব ৰাজ্যৰ চৰকাৰে। এই মন্তব্য কৰিছে গোলাঘাটত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নতুন শিক্ষা নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 3 মাৰ্চৰ পৰা 30 মাৰ্চলৈ অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। নতুন শিক্ষা নীতিৰ আধাৰত হ'ব এই বৰ্ষৰ পৰীক্ষা। 4টাকৈ বিষয়ত থাকিব 50টাকৈ নম্বৰৰ প্ৰশ্ন। অংক, ইংৰাজী বিষয়ত থাকিব অবজেক্টিভ প্ৰশ্ন। বিজ্ঞান, সাধাৰণ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন। নতুন শিক্ষা নীতিৰে 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। দৰ্শকসকলে ভিডিঅ'টোৰ মাধ্যমেৰে ৰাতিপুৱাৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।